যে 2014 চনৰ পৰা বহুত দেখিছে কিন্তু আমি আৰু 2-3টা এনকাউন্টাৰ দেখিব বিচাৰো আজি বহুদিন হল এনকাউন্টাৰ হোৱা নাই তো এনকাউন্টাৰ দেখিব বিচাৰো কিন্তু তদন্তৰ আউন্টাত এনকাউন্টাৰ হওক যেন এনেকুৱা নহওক যে কুচিয়া ধৰিব যাওঁতে ৰৌ বৰালি পলাব কুচিয়াক মাৰি দিব আৰু ৰৌ বৰালি খাৰি যাব এইটো হ'ব নালাগে এনকাউন্টাৰ হলে একদম তদন্তৰ শেষ পৰ্যায় ডিপ পৰ্যায়লৈ গুচি যাওক আৰু কি তাৰ পাছতহে ওলাওক কথাবিলাক আসলতে আৰু এই জুবিনদাৰ যিখন জুবিনদাই গঢ়ি যোৱা অসমখন আজি চাওক ইয়াতে কোনোবাজন হিন্দু কোনোবাজন মুছলিম কোনোবাজন খ্ৰীষ্টিয়ান কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত আহিছে বন্তি প্ৰজ্বলন কৰিছে কোনোবাই পূজা কৰিছে কোনোবাই দোৱা কৰিছে আমি বহুদিন ধৰি দেখা পাইছোঁ কোৰাণ পঢ়ি আছে যিটো বস্তু ইছলাম ধৰ্মত সম্পূৰ্ণ হাৰাম তাৰ পিছতো কৰিছে তাৰ কাৰণটো কি মৰম মানুহৰ আবেগ অনুভূতি তো অসমীয়াৰ প্ৰতি যিটো আমাৰ অসমখন আছিলে আগতে এই অসমখন বৰ্তাই ৰাখিবলৈ সকলোকে অনুৰোধ কৰিছিল আৰু এতিয়া এছাম নেতা ভণ্ড নেতাই দেখা পাই আছোঁ আকৌ নতুনকৈ এইখিনিৰ সৃষ্টি কৰিছে তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে আৰু এতিয়া আহিছে আকৌ নতুনকৈ বাংলাদেশীৰ প্ৰসংগ হৈছে ভাল কথা কিন্তু আপোনালোকে জানে নে নাজানে গম নাপাব আমি গম পোৱা তথ্যমতে অসমত 2014 চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনলৈকে বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ হৈছিল মাত্ৰ 11 জন আৰু